আপোনাৰ এটা ইউটিউব চেনেল আছে আৰু আপুনি এই চেনেলটোত নিজৰ ভিডিঅ' বহুত বঢ়িয়া কণ্টেণ্ট দি ভিডিঅ' বনাই আছে, কিন্তু তথাপি আপোনাৰ ভিডিঅ'বোৰত বহুত বেছি ভিউজ অহা নাই, ইউটিউবে আপোনাৰ ভিডিঅ' ৰিকমেণ্ড কৰা নাই। ইয়াৰ কাৰণ কি হ'ব পাৰে? তাৰ এটা বহুত ডাঙৰ কাৰণ মই আজি এই ভিডিঅ'টোত ডিছকাছ কৰিব চেষ্টা কৰিম। কিন্তু ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকলৈকে ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপুনি ভাল কণ্টেণ্ট থকা এটা ভিডিঅ' বনাইছে, ভিডিঅ'টো আপুনি আপলোড কৰিছে, আপলোড হোৱাৰ পিছত আপুনি সেই ভিডিঅ'টো আপোনাৰ বন্ধুসকলৰ লগত, আপোনাৰ ফেমিলি মেম্বাৰ্ছৰ লগত শ্বেয়াৰ কৰে। বন্ধুজনে আপোনাৰ ভিডিঅ'টো খুলিলে, এটা লাইক কৰি দিলে ভিডিঅ'টোত আৰু এটা কমেণ্টটো দিলে যে ধুনীয়া ভিডিঅ', তাৰপিছত ভিডিঅ'টো বন্ধ কৰিলে। কিন্তু এই সময়খিনিত টোটেল কিমান সময় যাব? মেক্সিমাম 10 ছেকেণ্ড। আপুনি যদি 10 মিনিটৰ ভিডিঅ' বনাইছে আৰু তেওঁ ভিডিঅ'টো মাত্ৰ 10 ছেকেণ্ড চালে, তাৰ ৰিটেনশ্যন টাইম কিমান কম হ'ল? আপোনাৰ ভিডিঅ'টো যদি ইউটিউবে বেলেগৰ কাৰণে ৰিকমেণ্ড কৰিব লাগে, তাৰ কাৰণে ভিউজৰ উপৰিও ৱাটচ টাইম আৰু ৰিটেনশ্যন পিৰিয়ড সেইখিনি বহুত মেটাৰ কৰে। ভিউজ আপোনাৰ যদি 1000 হৈ যায়গৈ, তেনেহ'লেও আপোনাৰ ৰিটেনশ্যন টাইম যদি বহুত কম থাকে, তেতিয়া ইউটিউবে আপোনাৰ ভিডিঅ'টো ৰিকমেণ্ড নকৰিব। আপুনি যদি এনেকৈ বন্ধুসকলক ভিডিঅ' দিয়ে, চ' বন্ধুসকলে আপোনাৰ মন ৰাখিবৰ কাৰণে ভিডিঅ'টো চালেও সেইটোৰ পৰা আপোনাৰ লাভতকৈ বেছি লোকচান হৈ আছে। কাৰণ ইউটিউবে কি চাব যে এইটো মানুহৰ ইমান ভিউজ আছে, ষ্টিল মানুহজনৰ ভিডিঅ'টো মানুহে বহুত কম সময় চায়, কিয় চাগে ভিডিঅ'টো সিমান ভাল নহয়, সেই বুলি ভাবি ইউটিউবে আপোনাৰ ভিডিঅ'টো বেছিকৈ ৰিকমেণ্ড নকৰিব। এতিয়া বহুতে প্ৰশ্ন কৰে, আমাৰ যিটো ভিডিঅ', আমাৰ যিটো নতুন এটা যদি আমি চেনেল খোলোঁ, আমাৰ তাততো এনেও ভিডিঅ' নাথাকিব, তো আমি কি বন্ধুসকলক যদি নিদিওঁ আমাৰ ভিডিঅ' কোনে চাব? বন্ধুসকলৰ লগত ভিডিঅ' শ্বেয়াৰ কৰি ফেচবুকত দি মেক্সিমাম কিমান ভিউ আপুনি পাব পাৰিব? 200, খুব বেছি 300, তাতকৈ বেছি ভিউ আপুনি নাপায়। তাতকৈ বেটাৰ আপুনি ভিডিঅ'টোৰ যিটো SEO সেইটো ভাল কৰক। আপুনি ভিডিঅ'টোৰ থাম্বনেইলটো এনেকুৱা কৰক যাতে মানুহে সেইটো ভিডিঅ'ত ক্লিক কৰে। আপুনি তাৰ টেগবিলাক ভালকৈ কৰক, তাৰ নামটো বহুত ভালকৈ দিয়ক, তেতিয়াহে আপোনাৰ ভিডিঅ' মানুহৰ তাত বেছিকৈ যাব আৰু তেতিয়াহে ইউটিউবে আপোনাৰ ভিডিঅ'টো ৰিকমেণ্ড কৰি আপোনাৰ ভিডিঅ'টো ভাইৰেল হোৱাত চান্স বহুত বাঢ়ি যাব। গতিকে আজিৰ পিছত আপোনাৰ নিজৰ ভিডিঅ' বন্ধুসকলৰ লগত শ্বেয়াৰ কৰা বন্ধ কৰক, নহ'লে ইউটিউবে আপোনাৰ ভিডিঅ' ৰিকমেণ্ড নকৰে আৰু আপোনাৰ চেনেলটো গ্ৰ' হোৱাৰ চান্সো বহুত কমি যাব। এইখিনি আছিল ভিডিঅ'টো। যদি আপোনাৰ চাই ভাল লাগিছে, আমাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।